নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আত্মনিৰ্ভৰশীল অভিযান যিটো 2 লাখ টকা আঁচনি, এটা গুড নিউজ আছে CM টিপুলৰ ফালৰ পৰা। গুড নিউজটো কি আপোনালোকক সকলোক জনাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুবান্ধৱীসকল, বলক আৰম্ভ কৰোঁ। বন্ধুবান্ধৱীসকল, গুড নিউজটো এইটোৱে যে যিসকলে আত্মনিৰ্ভৰশীল আঁচনি যিটো ইণ্টাৰভিউ দিছে, কেইদিনমান আগতে ইণ্টাৰভিউ দিছে, সিহঁতৰ বাবে গুড নিউজ আছে। আৰু ইয়াৰ আগৰ বছৰ যিসকলে 2024ত আত্মনিৰ্ভৰশীল অসম আঁচনি যিসকলে 1 লাখ টকা অলৰেডি লাভ কৰিছে, সিহঁতৰ বাবে গুড নিউজ আছে। এইটোৱে যে মোৰ মোবাইলত এটা মেছেজ আহিছে হোৱাটছআপৰ জৰিয়তে। তো আপোনালোকে চেক কৰিব যে আপোনালোকৰ মোবাইলতে এই মেছেজটো আহিছে নেকি। তো মেছেজটো এইটোৱে যে মোৰ ট্ৰেইনিং কৰিব লাগিব, আকৌ ট্ৰেইনিঙৰ বাবে এই মেছেজটো দিছে। CM টিপুলৰ ফালৰ পৰা মেছেজ এটা আহিছে। ফ্ৰেণ্ডসকল, মই যে ডিষ্ট্ৰিক্টতে থাকোঁ, সেই ডিষ্ট্ৰিক্টৰ যিটো DIC অফিচ আছে, সেই অফিচত যিসকলে কেণ্ডিডেট ইয়াৰ আগৰ বছৰ ছিলেক্টেড হৈছে, যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে, তো সিহঁতক এটা গ্ৰুপত এড কৰিছে। এড কৰাৰ পিছত তাৰপিছত এটা মেছেজ আহিছে আজি দুপৰীয়ামান বজাত এটা মেছেজ আহিছে। তো মেছেজ ধৰণৰ কোচিং কৰিব, এইটো ফ্ৰী কোচিং হয় আৰু তাতে সকলোখিনি মানে খোৱা দোৱা ফ্ৰী হ'ব তথা এই ট্ৰেইনিঙৰ সকলোৱে আহিব লাগিব। যিসকলে ছিলেক্টেড হৈছে সেই কেণ্ডিডেটে যদি নাহে তেন্তে সিহঁতে ৰিজেক্টেড হ'ব পাৰে। নেক্সট 1 লাখ লাভজনক হ'ব আৰু CM টিপুলৰ দ্বিতীয় কিস্তি লাভ কৰাৰ সম্ভাৱনাও থাকিব। তো ফ্ৰেণ্ডসকল, এনেদৰে অসমীয়াত এটা মেছেজ আহিছে আৰু তলত ইয়াতে তলত যিটো লিখা আছে হিন্দী ভাষাত, এইটো ছেম মেছেজে হয়। এইটো হিন্দী লেংগুৱেজত দিছে আৰু ওপৰতো অসমীয়া লেংগুৱেজত। তো ফ্ৰেণ্ডসকল, এনেকুৱা টাইপৰ মেছেজ আপোনাৰ তাত আহিছে নেকি অলপ চাই ল'ব। আপোনালোকে যি ডিষ্ট্ৰিক্টত বসতি হয় সেই ডিষ্ট্ৰিক্টৰ DIC অফিচৰ পৰা এনেদৰে কোনো গ্ৰুপত আপোনালোকক এড কৰিছে নেকি, এড কৰাৰ পিছত এই ইনফৰমেশ্যনটো আপোনালোকক দিছে নেকি। তো অহা 1 আগষ্টৰ পৰা আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব। আপোনালোকৰ ডিষ্ট্ৰিক্টত হ'বনে নাই কমেণ্টত জনাই দিব। তো আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ যাব ট্ৰেইনিং। তো ফ্ৰেণ্ডসকল, আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ বসতি হয় সেই ডিষ্ট্ৰিক্টত DIC অফিচত অলপ খবৰ ল'ব। যদি মেছেজ নাহে এনেধৰণৰ বা আপোনালোকক গ্ৰুপত এড কৰা নাই, তো আপোনালোকে অলপ খবৰ ল'ব পাৰে। তো ফ্ৰেণ্ডসকল, এইটো হৈছে ফাৰ্ষ্ট পৰ্যায় যিসকলে 1 লাখ টকা লাভ কৰিছে, সিহঁতৰ মোবাইলতে এই মেছেজটো আহিছে নেকি অলপ চেক কৰিব। আৰু ছেকেণ্ড পৰ্যায়ৰ যিসকলে এতিয়া ইণ্টাৰভিউ দিছে কেইদিনমান আগতে আৰু এতিয়া বৰ্তমান চলি আছে সিহঁতৰ চিভিল চেক কৰাৰ আপডেট ভেৰিফিকেশ্যন। তো সিহঁতকো ট্ৰেইনিং কৰাব, কাৰণ টেনশ্যন কৰিবলগীয়া একো নাই। সিহঁতকো ট্ৰেইনিং কৰাব, যিসকলে ছিলেক্টেড হ'ব সিহঁতকে ট্ৰেইনিং কৰাবই। তো ফ্ৰেণ্ডসকল, এনেধৰণৰ মেছেজ আপোনাৰ মোবাইলত আহিছে নেকি, যদি আহে চেক কৰি ল'ব আৰু যদি নাহে ইমিডিয়েটলি আপোনালোকে DIC অফিচত গৈ এবাৰ খবৰ এটা লওক। তো বন্ধুবান্ধৱীসকল, 1 আগষ্টৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব। এইটো কোনো ধৰণৰ ফেক মেছেজ নহয়, এইটো মোৰ মোবাইলত আজি দুপৰীয়ামান বজাতে আহিছে। ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু কিবা অসুবিধা হ'লে কমেণ্টত জনাব, মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এইখিনিয়ে, সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।